ছাত্ৰ ছাত্ৰীসকল, মই কেইটামান সমুচ্চাৰিত শব্দৰ অৰ্থ দিছোঁ, তোমালোকে সকলোৱে মন কৰিবা। সমুচ্চাৰিত শব্দ মানে হৈছে সম উচ্চাৰিত, অৰ্থাৎ একেধৰণে উচ্চাৰণ কৰা শব্দ। এনে শব্দৰ বানান আৰু অৰ্থৰ প্ৰভেদ মন কৰিবলগীয়া। যেনে অতল, অমূৰ্ধন্য ত ল অতল মানে হৈছে পৰ্বত বা স্থিৰ হৈ থকা। অদন্ত্য ত ল অতল মানে গভীৰ বা সাগৰক বুজায়। আচল, আচল মানে প্ৰকৃত। ওপৰত চন্দ্ৰবিন্দু থাকে তেতিয়াহ'লে আচল, সেই আচল শব্দটোৱে বুজায় কাপোৰৰ আগ অংশ। আটা, মূৰ্ধন্য তত আকাৰ হ'লে ঘেঁহুৰ গুড়ি আৰু আদন্ত্য তত আকাৰ হ'লে ককা বা মান্য লোকক বুজায়। আচাৰ, প্ৰথম চত আকাৰ ৰ হ'লে নীতি নিয়ম বা তেলত দিয়া এবিধ খাদ্যক বুজায়। আৰু দ্বিতীয় চত আকাৰ ৰ হ'লে ঠেকেচা বুজায়। কুল, কত হচৌকাৰ ল হ'লে বংশ, কত দীৰ্ঘৌকাৰ ল হ'লে কুল, নৈ বা সাগৰৰ পাৰক বুজায়। কাহ, কৰ ওপৰত যদি চন্দ্ৰবিন্দু থাকে তেতিয়াহ'লে ধাতুক বুজায়। আৰু কাহ হ'লে ৰোগ বুজায়। কানি, কানি দন্ত্য নত হচৌকাৰ হ'লে ৰাগিয়াল দ্ৰব্য আৰু মূৰ্ধন্য নত হচৌকাৰ কানি, কানিয়ে বুজায় কাপোৰ। আৰু মূৰ্ধন্য নত দীৰ্ঘৌকাৰ কানি হ'লে অন্ধ মহিলাক বুজায়। আৰু কেৰাহী, কেৰাহী মানে এফালে চোৱা আৰু হত দীৰ্ঘৌকাৰ কেৰাহী হ'লে খাদ্য ৰন্ধা পাত্ৰ বিশেষক বুজায়। এনেকুৱা আৰু বহুতো সমুচ্চাৰিত শব্দ আছে, একেধৰণৰ উচ্চাৰণ কৰা শব্দ আছে। মই আগলৈ তোমালোকক ভিডিঅ'ত দিম। তোমালোক সকলোৱে মন কৰিবা আৰু নিশ্চয় তোমালোক উপকৃত হ'বা।